এওঁলোকে মেলেৰিয়াৰ বিষয়েও এৱাৰনেছ দিলে ইয়াতে যেহেতু এই এৰিয়াটো মেলেৰিয়া এণ্ডেমিক এৰিয়া হয় আৰু টিবিও ইয়াতে বহুত নাম্বাৰছত আছে আমি আশা কৰিছোঁ এই ধৰণৰ সেমিনাৰ খুব ভাল ফিউচাৰত রেজাল্টস দিব পার্সেন্টেজ নহয় একচুয়ালি আমাক একটা টার্গেট দিয়ে স্টেটৰ পৰা সো আমাৰ চিৰাং ডিস্ট্ৰিক্টৰ কাৰণে টার্গেট ইজ 840 এণ্ড লাকিলি টিল নাও আমি 100% অ্যাচিভ করেছি হুইচ ইজ হাইয়েস্ট মানে অ্যাচিভমেন্ট ইন আসাম টিবি মেইনলি চাওক দেয়াৰ আৰ টু টাৰ্মছ এটা কয় লেটেণ্ট টিবি চ' লেটেণ্ট টিবি এষ্টিমেট এটা আছে ইণ্ডিয়াৰ 40% মানুহৰ গাত লেটেণ্ট টিবিৰ জীৱাণু আছে মানে টিবিৰ জীৱাণু আছে কিন্তু এইটো টিবিটো মানুহটোক ক্ষতি কৰা নাই বাট যেতিয়া মানুহ দুৰ্বল হৈ যায় ইমিউনিটিটো ল' হৈ যায় বিভিন্ন কাৰণত তেতিয়া এই লেটেণ্ট টিবিটো এক্টিভ টিবিত কনভাৰ্ট হৈ যায় এতিয়া এইটোৰ প্ৰিভেনশ্যনৰ কাৰণে আমি এটাই কৰিব লাগে বস্তু ডেট ইজ স্ক্ৰিনিং অফ দ্য পপুলেশ্যন যাৰে কাহ হৈছে সেই গোটেই মানুহ নিজৰ স্পুটাম চেম্পল বা এক্সৰে আৰু ডিফাৰেণ্ট ৱেজ আছে আমাৰ কৰাৰ সেই এক্সামিনেশ্যনবিলাক কৰালে তেতিয়াহে ওলাই আহিব কাৰ টিবি আছে কাৰ নাই যিহেতু টিবিৰ ইনিচিয়েল ফেজত ছাপ'জ ডায়েবেটিছ আছে তাক টিপিকেল 14 দিনৰ কাহ নালাগে তাৰ 4 দিন 2 দিন 3 দিনৰ কাহতো টিবি হ'ব পাৰে বা বিভিন্ন কাৰণত যদি ইমিউনিটি ল' হৈ থাকে সেই ধৰণৰ মানুহৰ টিপিকেল 14 দিনৰ কাহ নালাগে আৰু ইণ্ডিয়াত ৱৰ্ল্ডৰ সবচে বেছি ডায়েবেটিক্সৰ ভিতৰত ওৱান অফ দ্য কাণ্ট্ৰি ইজ ইণ্ডিয়া চ' মই ডি এণ্ডৰ এজন কৰ্মকৰ্তা আৰু এই ডিউচি হাতীচাৰ আৰু শান্তিপুৰ PCDCৰ আণ্ডাৰত আমি এটা প্ৰজেক্ট কৰি আছোঁ যি প্ৰজেক্টৰ নামটো আছে মল্ড এইটো বেচিকেলি একচুৱেলি লাইভলিহুডৰ ওপৰত আমি ফ'কাছ কৰিছোঁ তাতে এই লাইভলিহুডটোক আমি কেনেকৈ ছিকিউৰ কৰিব পাৰোঁ সেইটোক যদি আমি চাওঁ চবচে ডাঙৰ এটা কম্পনেণ্টছ আছে কি হেল্থটো যদি স্বাস্থ্য যদি আমি ঠিক নকৰোঁ তেন্তে হ'ব পাৰে কি এইটো যিটো লাইভলিহুডৰ যিটো ছিকিউৰিটিৰ কথাটো যিটো আমি আলোচনা কৰোঁ সেইটো মানে বিফল হৈ যাব এইকাৰণে তাতে আজি যিটো আমি প্ৰগ্ৰাম কৰিছোঁ এই প্ৰগ্ৰামটো হ'ল কি যে বেলেগ ষ্টেক হোল্ডাৰ্ছ যেনেকৈ ভিলেজ হেল্থ এণ্ড নিউট্ৰিশ্যনছ কমিটি আৰু স্কুল মেনেজমেণ্ট কমিটি আৰু আশা আৰু ষ্টুডেণ্টছ ইউনিয়ন বাকী 1-2জন তেনেকৈ PCDC মেম্বাৰ্ছ চেয়াৰমেন তেখেতসকলক লৈ আমি এটা ছেমিনাৰ পাতিছোঁ এই ছেমিনাৰটো বিশেষকৈ এইটো মেটাৰনেল এণ্ড চাইল্ড হেল্থ ইছ্যুছৰ ওপৰত আছে যে এইটো এৰিয়াত কি ধৰণৰ আমাৰ এতিয়া বাচ্চা আৰু শিশুৰ যিটো স্বাস্থ্য আছে তাতে সমস্যা হৈ আছে আৰু এই সমস্যাটোক আমি উপনীত কৰিবৰ কাৰণে নাইকিয়া কৰিবৰ কাৰণে আমি কি ধৰণৰ আমি কাম কৰিব পাৰোঁ এইটোৰ ওপৰত আমি বিশেষকৈ আজি এই ছেমিনাৰটো পাতিছোঁ আৰু আজিৰ যিটো ছেমিনাৰ আমি পাতিছোঁ তাতে আমি বেলেগ বিভাগৰ পৰাও আমি এজ এ পেনেলিষ্ট হিচাপত আমি মাতিছোঁ টিউবাৰকুলোজিষ্ট অফিচাৰ ডিষ্ট্ৰিক্ট টিউবাৰকুলোজিষ্ট অফিচাৰ ডক্টৰ ফাণ্ডেছাৰ তাকো আমি তাতে মাতিছোঁ কাৰণ মানে তাৰ পৰা মানে কিছুমান আমি কথা সেইটো আলোচনা কৰিব বিচাৰিছোঁ কি যেনেদৰে টিউবাৰকুলোজিছটোক মেটাৰনেল এণ্ড চাইল্ড হেল্থত কি ধৰণৰ মানে এফেক্ট কৰিছে আৰু ইয়াৰ লগত ডিষ্ট্ৰিক্ট মেলেৰিয়া অফিচাৰ ছাৰো আছে আমাৰ লগত তাকো মানে আমি মাতিছোঁ ইয়াৰ কাৰণে কি এইটো আমাৰ মেটাৰনেল এণ্ড চাইল্ড হেল্থৰ ওপৰত মানে এইটো মেলেৰিয়া কি ধৰণৰ আমাক প্ৰভাৱ পেলাইছে আৰু লগত যে আছে আমাৰ মানে ক্লিনিকেল চাইক'লজিষ্ট আছে প্ৰিয়ংকা ভূঞা সিও যে আছে মানে এজন মা হিচাপত যে আছে মানে যেতিয়া গৰ্ভ হোৱাৰ পৰা লৈ যে বাচ্চা জন্ম হোৱাৰ পিছততো মানে কি ধৰণৰ তাৰ মেণ্টেলি কি হয় কেনেকৈ প্ৰেছাৰ হয় ৰাইট এইটোক লৈও মানে আমি